दर्द है हल्का सा मगर हो रहा है। আজি ব্লগটো গান গাই গাই আৰম্ভ কৰিলোঁ দেই। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ কামখিনি কৰি আছোঁ, গাখীৰ গৰম কৰিলোঁ, এইফালে চাহ বহাই দিলোঁ। চাহখিনি মোৰ হাজবেণ্ডে অলপমান কাঢ়া কৰি খায়। ভাবিলোঁ আপোনালোকৰ আগত মই এই চাওমিনৰ ৰেচিপি এটা আগবঢ়াওঁ। মই এতিয়া ব্ৰেকফাষ্টত এই চাওমিন বনাম আজি। তাকে মই চাওখিনি সিজিব দিলোঁ। সিজোতে মই পানী দিলোঁ আৰু লগতে অলপমান ৰিফাইন অইল দি দিলোঁ চাওখিনি, তেতিয়া এডাল এডাল হৈ থাকে। আৰু মই অলপমান ভেজিটেবল ল'লোঁ, বিন ল'লোঁ, গাজৰ ল'লোঁ আৰু কেপচিকাম ল'লোঁ। ইয়াৰে কেপচিকামকেইটা অলপমান জ্বলা, সেইবাবে ভাল লাগে। আৰু মই এতিয়া ৰিফাইন অইলখিনি গৰম হ'ব দিলোঁ। আৰু যেতিয়া ৰিফাইন অইলখিনি গৰম হৈছে, তেতিয়া মই এই কাটি লোৱা এই পাচলিখিনি দি দিম। আৰু ইয়াৰ লগত মই পিঁয়াজ এটাও দিছোঁ আৰু এনেকৈ মই কাটি পেলাই এনেকৈ চপ কৰিছোঁ আৰু ভাজিব ধৰিছোঁ। আৰু এখন ঢাকনো দি দিছোঁ যাতে অলপ সিজি যায় ধুনীয়া কৰি। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি ভাল কৰি ভাজি ল'ম। চাওখিনি এড কৰি দিলোঁ। চাও দিয়াৰ পিছত মই নিমখ দিলোঁ আৰু নিমখ দিয়াৰ পিছত চয়া চচ দিলোঁ আৰু চিলি চচ দিলোঁ আৰু অলপমান মই ভিনেগাৰ দিলোঁ আৰু ব্লেক পেপাৰো দিছিলোঁ। এইখিনি মই গোটেইখিনিতে ধুনীয়া কৰি ভেজিটেবলখিনিৰ লগত মিলাই ল'ম। মোৰ চাওমিনখিনি হৈ গ'ল। আৰু এইফালে এখন ফ্ৰাইং পেনত মই কণী 2-3টা দিলোঁ আৰু কণীখিনি মই এনেকৈ ভাজি ল'ম, গুৰি গুৰি কৰি ল'ম। আৰু এইখিনি আকৌ মই চাওমিনখিনি এড কৰি দিম। এনেকৈ মই থুলমূল কৰি আপোনালোকক দেখাই দিলোঁ এগ চাওমিন আৰু হৈ গ'ল। এতিয়া মই প্লেটবোৰ ৰেডি কৰোঁ। আৰু এয়া মোৰ ল'ৰাটোৰ কাৰণে এগ চাওমিন ৰেডি কৰিলোঁ। এয়া এনেকৈ আমি দিনৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো খালোঁ। কৰি অলপমান দুটামান বস্তু আনিবলৈ মই দোকানলৈ গ'লোঁ, ওচৰৰ দোকানখনৰ। তেতিয়া অলপমান ভিডিঅ' কৰিছিলোঁ, বেছি কৰা নহ'ল। আৰু যিহেতু দৌৰা-দৌৰি কৰি আহিলোঁ, আহি আকৌ ভাতৰ যোগাৰখিনি কৰিব আছিলে। এয়া এইখিনি আমি এইখিনি জেগাতে থাকোঁ, ধুনীয়া পৰিৱেশটো। আহি পেলাই দেখিলোঁ যে হাজবেণ্ডে বজাৰৰ পৰা মাছ আনিছে। তাকে মাছখিনি ধুলোঁ আৰু ধুই পেলাই বনাব আৰম্ভ কৰিলোঁ। ভাবিলোঁ মাছখিনি এনে ভাজিয়ে থওঁ, ৰাতি কিবা এটা কৰিম। মাছখিনি ভাজিলোঁ আৰু এইফালে মই দাইলখন বহাই দিলোঁ আৰু দাইলখন মই চম্ভাৰো মাৰিলোঁ। দাইলত মই স্কোৱাছ দিছিলোঁ। স্কোৱাছখিনি মোৰ লগৰ ছোৱালী এজনীয়ে দিছিলে, সিহঁতৰ ঘৰৰে হয়। এইফালে মই মাছখিনিও ভাজিলোঁ আৰু ভাবিলোঁ এখন ভাজি বনাওঁ। ভাজিৰ কাৰণে মই কুন্দলি আৰু পটল মিক্স কৰি এখন ভাজি বনালোঁ, পিঁয়াজ আৰু জলকীয়া দি পেলাই। ভালেই লাগিছিল ভাজিখন খাবলৈ। আৰু তেখেতে তাৰমানে অলপমান খাৰ খাব খুজিলে, সেইবাবে খাৰ বনাম বুলি ভাবিলোঁ। আৰু খাৰ বনোৱাৰ আগতে মই চাউলখিনি তিয়াই থৈ দিলোঁ, যিহেতু তেওঁ ব্ৰাউন ৰাইচ খায়। ব্ৰাউন ৰাইচটো অলপমান সিজোতে সময় লাগে আৰু তিয়াই থৈ দিলোঁ। আৰু এইফালে মই খাৰখন বনাবলৈ ধৰিলোঁ। মই তিয়ঁহ আৰু মাছৰ মূৰ দি খাৰখন বনাইছোঁ। খাৰৰ ৰেচিপি যিহেতু দিয়াই আছে আৰু দিয়া নাই আৰু এইফালে মোৰ ব্ৰাউন ৰাইচখিনিও হ'ল। এতিয়া তাৰমানে দাইল ভাজি আৰু মাছ ভাজিলোঁ আৰু খাৰ বনালোঁ। তেনেকৈ আমি দুপৰীয়া সাঁজ খালোঁ। আবেলি সিহঁতক মেয়নিজ আৰু ব্ৰেড দিলোঁ আৰু বনভিটা গাখীৰ দিলোঁ। তেনেকৈ সিহঁত দুটাই খালে আবেলি। আজি ৰাতিপুৱাৰ পৰা আৰু নিজে ওলোৱা নহ'ল আৰু হুলস্থুল দৌৰা-দৌৰিতে। আৰু চবেই কয় মানে ব্লগবোৰত নিজে ওলাব লাগে, কিন্তু মানে ইমান হুলস্থুল হাহাকাৰ থাকোঁ, নিজে ওলালে যোনকেইটা ছাবস্ক্ৰাইবাৰ আছে সেইকেইটা কমি যায় বুলিয়ে নিজে নোলাওঁ। সন্ধিয়া মই ভাবিলোঁ ইহঁত দুটাক লৈ অলপমান ফুৰিব যাম। ছোৱালীজনী যাব ইচ্ছা নকৰিলে, ল'ৰাটোকে লৈ গ'লোঁ। তাই ওচৰৰ ঘৰতে গ'ল, নেইবাৰৰ ঘৰত। আৰু এয়া অলপমান ৰিঞ্জাখন আপোনালোকক দেখাই দিওঁ। এয়া চাওকচোন পাচলিবোৰ। ইয়াতে বহুত ঠাণ্ডা পৰিছিলে যোনদিনা মই ওলাই গৈছিলোঁ, ঠাণ্ডা বৰষুণ দিছিলে। এয়া মোৰ ল'ৰাটো, সি আগে আগে গৈ আছে। ইমান ফাষ্ট খোজকাঢ়ে, মই ক'বাতে থাকোঁ। এয়া ভেজিটেবল এইবোৰ। এইখন একদম ক্ৰাউডেড জেগা আৰু ৰিঞ্জাখন। আৰু চব বস্তুৱে পায় ধুনীয়া কৰি, একো অসুবিধা নহয়। পিছত ভাবিলোঁ বৰষুণ যিহেতু দি আছে, এখন দোকানত আমি চাহ আৰু চিংৰা খাওঁ। ৰীতাঞ্জলি বুলি এখন দোকান, খুব ধুনীয়া। বহুত ভিৰ আছিল কাৰণে ভিডিঅ' কৰা নহ'ল আৰু তাতে আমি চাহ আৰু চিংৰা খালোঁ দুয়োটাই, মই আৰু ল'ৰাটো। আমি উভতিবলৈ ধৰিলোঁ, বেছি ভিডিঅ' কৰা নহ'ল আৰু ছোৱালীজনীৰ কাৰণে পেক কৰি আনিলোঁ। তাইক খুব ভাল পায়। তাৰ গোলাপ জামুনটো খুব ধুনীয়া, একদম গৰম বনায়। আৰু একদম ইমান ভিৰ হয় তাতে পনীৰ, গোলাপ জামুন, দৈ এনেকুৱা ধৰণৰ বস্তুবোৰ খুব ভাল পায়। আৰু ৰাতিলৈ মই বনালোঁ পনীৰ বনালোঁ আৰু এইফালে মই ৰুটি বনালোঁ। সেয়া আমি ৰাতি তেনেকৈ খালোঁ। এই যে মই ব্লগটো শেষ কৰিম বুলি ভাবিলোঁ আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে কাইণ্ডলি এটা লাইক কৰি দিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ, বহুত বহুত ধন্যবাদ।